হাই গাইজ অসমীয়া কিচেন আৰু ডেইলি লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কোলা জামুকৰ এবিধ চৰবতৰ ৰেচিপি। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিব। বলক তেন্তে ৰেচিপিটোৰ মাজলৈ। কোলা জামুকৰ চৰবত বনাবৰ কাৰণে প্ৰথমতে মই গেছত এখন কেৰাহী পাতি লৈছোঁ আৰু তাত মই দিছোঁ কেইটামান কোলা জামুক আৰু ইয়াত দি দিছোঁ মই পানী। মই 1.5 গিলাচ পানী যোগ কৰিছোঁ। এতিয়া ইয়াত দিছোঁ মই 3 চামুচ চেনি। সোৱাদ অনুসৰি নিমখ দিছোঁ। অলপমান কোলা নিমখ দিছোঁ আৰু দিছোঁ অলপমান জালুকৰ গুড়ি আৰু দিছোঁ আধা চামুচ জিৰা গুড়ি। এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই দিছোঁ আৰু উতলিবৰ কাৰণে ৰাখি দিছোঁ। এয়া উতলি আহিছে আৰু এতিয়া মই এখন হেতাৰ সহায়েৰে জামুকখিনি অলপমান ভাঙি দিছোঁ, যিহেতু জামুকখিনি এতিয়া অলপ কোমলি আহিছে। এতিয়া আকৌ মই ভালদৰে উতলিবৰ কাৰণে ৰাখি দিছোঁ। এয়া উতলি আহিলে আৰু এতিয়া মই এখন চাকনিৰ সহায়েৰে জামুকখিনি চাকি লৈছোঁ। এয়া গোটেইখিনি মই চাকি ল'লোঁ আৰু এতিয়া মই ইয়াত দিছোঁ অলপমান নেমুৰ ৰস। এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই দিছোঁ আৰু অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। ঠাণ্ডা হোৱাৰ পাছত এটা গ্লাছত মই কেইটুকুৰামান আইচ কিউব লৈছোঁ, কেইটুকুৰামান নেমুৰ স্লাইচ লৈছোঁ আৰু কেইখিলামান পুদিনাৰ পাত লৈছোঁ। আৰু ইয়াত মই বনাই ৰখা চৰবতখিনি দি দিছোঁ। এয়া মোৰ কোলা জামুকৰ চৰবত ৰেডি হৈ গ'ল। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব। লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ।